নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি মই বনাইছিলোঁ পাৰৰ মাংস, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। ইয়াত লৈছোঁ এটা পাৰ, এইখিনি মই আগতীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ। ইয়াত দিছোঁ মিঠাতেল অকণমান, হালধি, নিমখ আৰু গৰম মছলা, মিট মছলা, ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি। এয়া ডাঙৰ চাইজৰ আলু এটা লৈছোঁ, আদা, নেহৰু, দুটা পিঁয়াজ আৰু এটুকুৰা ৰঙালাও লৈছোঁ মই। এটা বিলাহী লৈছোঁ, এটা জলকীয়া, গোটেইটো নিদিওঁ বাৰু, অকণমান দিম। এতিয়া মই গৰম কেৰাহীত মিঠাতেল দি দিছোঁ। ইয়াত দিছোঁ ইলাচি দুটা আৰু লং দুটা, তাৰপিছত তেজপাত দুখিলাও দিছোঁ। তাৰপিছত ইয়াত পিঁয়াজখিনি দি ভাজি লৈছোঁ। আজি মই পিঁয়াজখিনি বেছি সময় নাভাজোঁ। ইয়াত নেহৰুখিনিও থেতালি দি দিছোঁ। এতিয়া ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি অলপ ভাজি ল'ব লাগিব। গেছটো মিডিয়াম আৰু হাই দুয়োটাৰ মাজত ভাজি আছোঁ। ইয়াত আদাখিনিও থেতালি দি দিলোঁ। এয়াখিনি ভাজি আছোঁ, গোটেইখিনি দেখুওৱা নাই বাৰু, বহুত দীঘল হৈ যাব ভিডিঅ'টো। এইখিনি অলপ মই ভজাৰ পিছত ইয়াত আলু আৰু ৰঙালাওখিনি মিডিয়াম চাইজত কাটি মই দি দিছোঁ। এইখিনিও ভাজি ল'ব লাগিব ভালদৰে। ভাজি আছোঁ, প্ৰায় সিজিব ধৰিছে ৰঙালাও আৰু আলু। এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই মই। ভালদৰে ভাজি ল'ব লাগিব আগতে। তাৰপিছত বিলাহীটো মিহি মিহিকৈ কাটি মই দি দিম ইয়াতে। বিলাহীখিনি দিলোঁ, দি আকৌ ভাজিব লাগিব যেতিয়ালৈকে বিলাহীখিনি ইয়াৰ লগত মিলি নাযায়। ভাজি আছোঁ, চাওকচোন বিলাহীখিনি ইয়াৰ লগত মিলি গ'ল ধুনীয়াকৈ। এতিয়া ইয়াত লাহে লাহে পানী দিব পৰা হ'ব। ধুনীয়া কালাৰ আহিছে। এতিয়া ইয়াত কাপৰ জোখেৰে মই গৰম পানী দি লৈছোঁ, দি ঢাকোন লগাই দিম। এয়া পানীখিনি শুকাই গৈছে, আকৌ অকণমান দিম। এনেকৈ মই 3বাৰমান দিওঁ, দি সিজাই লওঁ। মাংসটো ধুনীয়াকৈ সিজি যায়। ঢাকোন লগাই দিম এইখিনিও শুকাই গ'ল। এইবাৰ যিমান লাগে সিমান দিব পাৰি পানী, আপোনালোকৰ জোখ অনুপাতে। মোৰ মানুহ বেছি নাই যিহেতু মই কমকৈ দিছোঁ। এয়া উতলি আছে। ইয়াত মই অলপ ধনিয়া কাটি দি দিম গোন্ধটোৰ কাৰণে। ধনিয়া দিলে গোন্ধটো বহুত ভাল লাগে। কাৰ কাৰ ভাল লাগে জনাবচোন কমেণ্ট কৰি। এইখিনি এতিয়া অলপ সময় উতলাৰ পিছত হৈ যাব। হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া ৰেডি হৈ গ'ল আজি পাৰৰ মাংস। ৰুটিৰ লগত বা ভাতৰ লগত দুয়োটাৰ লগত খাব পাৰি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।